वेलकम बैक टू आवर चैनल स्वागतम जनाइছো आमार चैनेलले आपनालोকক আজি মই বনাব লৈছো চাওমিনৰ ৰেচিপি চাওমিন বনাবলে আমি সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব লাগিব এনে ধৰণৰ চাওমিনৰ পেকেট বজাৰতে পায় আপোনালোকে আনি লব তিনিটা এনেকুৱা ধৰণৰ চাওমিনৰ পেকেট লৈছো ব্যৱহাৰ কৰিম মই এইখিনি বইল কৰিব লাগিব আপোনালোকক সকলো বস্তু দেখাই দিম আৰু চাওমিন বনাবলে মই ব্যৱহাৰ কৰিছো সয়া সস আৰু এয়া টমেটো কেচাপ আৰু এটো হৈছে চিলি সসটো মই নিজে হাতেৰে বনোৱা হয় যদি ৰেচিপিটো লাগে তেনে হলে আপোনালোকে মোক কমেন্ট বক্সত জনাব চাওমিনখিনি বনাবলে আপোনালোকে ব্যৱহাৰ কৰিব নিজৰ মন অনুযায়ী পাচলি ভেজিটেবল জিটি ব্যৱহাৰ কৰিব পাৰে গাজৰ ফ্ৰেঞ্চবিন জিটি ব্যৱহাৰ আৰু ইয়াত মই আজি ব্যৱহাৰ কৰিব লৈছো বন্ধাকবি আৰু দুটা মই ব্যৱহাৰ কৰিছো টমেটো বিলাহি আৰু দুটা পিয়াজ ব্যৱহাৰ কৰিছো আৰু জলকীয়া মই 4টা ব্যৱহাৰ কৰিছো আপোনালোকে জ্বলা যদি কম খায় তেতিয়ালে আপোনালোকে ইয়াতকে কম লব পাৰে আপোনালোকৰ মন অনুযায়ী এয়া দে দেখুৱাই থাক এতিয়া চাই থাকক এইখিনি মই ভালদৰে কাটি লওঁ আহক এইখিনি দেখিব পাইছে এনেদৰে দীঘলীয়াকৈ কাটি ল'ব দেখিছেনে এনেকৈ কাটি ল'ব মই বেছি ব্যৱহাৰ নকৰোঁ এনেদৰে কাটি দিব দেই কাটি ল'ব মানে সৰু সৰুকৈ মিহিমিহিকৈ নাকাটিব দীঘলীয়াকৈ কাটিব তেতিয়া ৰেষ্টুৰেণ্টৰ নিচিনা হ'ব ঠিক আছে মই বেছি নলওঁ অলপে কাটিছোঁ ইয়াত থৈ দিছোঁ বেছি প্ৰয়োজন নাই দেখিব পাৰিছে এনেদৰে দীঘলীয়াকৈ কাটি ল'ব দেই এতিয়া পিয়াজ কাটিম পিয়াজখিনি মিহিমিহিকৈ কাটিব পিয়াজক এইদৰে কাটিব এইদৰে ইয়াতকৈ বেছি মিহিমিহিকৈ পাৰে ইয়াতকৈ মিহিমিহিকৈ কাটি ল'ব চকু পৰিছে দেখিব পাৰিছে এনেদৰে কাটি ল'ব এটা এনেদৰে কাটিব আৰু এটা পিয়াজ কাটিব এনেদৰে এটা ডাঙৰ সাইজকৈ ডাঙৰ কাটিব আৰু এটা সৰুকৈ কাটিব তেতিয়া টেষ্টটো ভাল হ'ব ৰেষ্টুৰেণ্টৰ হ'ব দেখিব পাৰিছেনে এয়া এনেদৰে কাটিব চকু পৰিছে চকু পিয়াজ কাটিলে সেইটো ডাঙৰ প্ৰব্লেম বাপৰে চকু পৰি গৈছে এইটো আধাতে হ'ব চকুৰ পানী ওলাই গ'লে এটা বিলাহী কাটিম দেখিব পাৰিছে এনেদৰে কাটি ল'ব ভালদৰে মই যেনেদৰে কাটিছোঁ তেনেদৰে কাটিব সৰু সৰুকৈ নাকাটিব তেতিয়াহে ভালদৰে বিলাহীখিনি গলিব মই এটাই বিলাহী ব্যৱহাৰ কৰোঁ দুটা ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ টমেটো কেটচপ দিমেই তেতিয়া সেইকাৰণে এটা বিলাহী ব্যৱহাৰ কৰিম আহক এতিয়া বনোৱা ষ্টাৰ্ট দিওঁ এতিয়া মই পানী বইল কৰিবৰ বাবে মই এই পানীখিনি অলপ গৰম কৰি লওঁ পানীখিনি মই উতল অহাৰ পিছত চাওমিনখিনি দিম যাতে পানীখিনি উতলটো আহিলে তেতিয়া ভাল ধৰণে বইল হ'ব পানীখিনি অলপ মই বইল কৰি ল'লোঁ তাত অলপ মই এতিয়া নিমখ ব্যৱহাৰ কৰিম আৰু এতিয়া চাওমিনৰ পেকেটখিনি যিটা যে আছিলে চাওমিনৰ পেকেটকেইটা এতিয়া মই ইয়াত দি দিম ভালদৰে এনেকৈ এইদৰে দি দিম আৰু অলপ পানী দিব লাগিব মানে চাওমিনখিনি উপগি থকালৈকে পানী দিব দেই অলপ ইয়াত মই অলপ ৰিফাইন তেল বা মিঠাতেল ব্যৱহাৰ কৰিব কাৰণ
যাতে চাওমিনখিনি গোট মাৰি নাযায় প্ৰায় এডাল যাতে হয় সেইটো কাৰণে তেল আৰু নিমখ দুটা ব্যৱহাৰ কৰিব আৰু চাওমিনখিনি অলপ বেছিকৈ পানী দিব যাতে চাওমিনখিনি ডুব যাই পেলাই 50-80% কুক হোৱালৈকে আপোনালোকে এতিয়া বইল কৰি থাকক 5 মিনিট সময় অপেক্ষা কৰক তাৰপিছত লগ পাই আছোঁ এতিয়া দেখিব পাৰিছেনে এই বইল কৰা চাওমিনখিনি এনেকৈ কাঢ়ি আনি পেলাই অলপ এডাল এনেকৈ পিটিকি চাব দেখিছেনে ভাঙি গৈছে মানে 80% এই কুক হৈ গৈছে এতিয়া গেছৰ ফ্লেমটো অফ কৰি এইখিনি ভালদৰে কাঢ়ি লওঁ দেই তাৰপিছত বনাই আছোঁ এতিয়া গেছটো জ্বলাই ল'ব কেৰাহীখন গৰম কৰি ল'ব কেৰাহীখন গৰম কৰি পেলাই যেতিয়া গৰম হ'ব তেতিয়া আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব চাওমিনৰ সদায় ৰিফাইন তেল ব্যৱহাৰ কৰিব কেতিয়াও মিঠাতেল ব্যৱহাৰ নকৰিব দেই মিঠাতেল ব্যৱহাৰ কৰিলে সোৱাদটো বেয়া হয় আৰু সদায় যদি ৰেষ্টুৰেণ্টৰ নিচিনা আপোনালোকে সোৱাদ বিচাৰে তেনেহ'লে সদায় ৰিফাইন তেল ব্যৱহাৰ কৰিব গেছৰ ফ্লেমটো আপোনালোকে কমাই ল'ব আৰু এতিয়া মই যে কৈছিলোঁ ৰিফাইন তেল ব্যৱহাৰ কৰিব তেলটো অলপ সৰহকৈ দিব তেতিয়াহে চাওমিনখিনি ভালদৰে ভাজ খাব আপোনালোকে গেছৰ ফ্লেমটো কমাই ল'ব যাতে চাওমিনখিনি বস্তুখিনি ভালকৈ মিহলি হৈ যায় ইটো মানে ভাজোতে ভালকৈ ভেজিটেবলখিনি ভাজিবৰ কাৰণে গেছটো ফ্লেমটো কমাই ল'ব অলপ এতিয়া তেলখিনি গৰম হৈ গৈছে দেখিব পাৰিছে এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম পিঁয়াজখিনি দি দিব এইদৰে পিঁয়াজখিনি পূৰা ৰঙা হোৱালৈকে ভাজিব নালাগে অলপ ভাজিলে হ'ব কাৰণ চাওমিন খাওঁতে ক্ৰিস্পি ভাৱটো আহিবৰ বাবে অলপ ভাজিলে হ'ব বেছি ভাজিবৰ প্ৰয়োজন নাই ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ বিচাৰে যদি মই যেনেদৰে বনাইছোঁ তেনেদৰে ফ'ল' কৰি যাওক এতিয়া দেখিব পাৰিছে ইমান হোৱালৈকে এনেকুৱা হোৱালৈকেহে ভাজিব তাতকৈ বেছি নাভাজিব নহবা তিতা লাগিব খাবলৈ আৰু এতিয়া যে মই কাটি লৈছিলোঁ জলকীয়াখিনি ইয়াত তেলত দি দিছোঁ দেখিব পাৰিছে এতিয়া লৰাই থাকক অলপ দেৰি ভাজিবলৈ দিব বেছি ভাজিবলৈ নিদিব ভাজ খাব নিদিব তাৰপিছত ভাজ খোৱা দেখিছে অলপ 2 মিনিট বা 1 মিনিটৰ পাছতে আপোনালোকে বিলাহীখিনি কাটি থৈছিলে যে সেই বিলাহীখিনি দি দিব এইদৰে এটা ভাজি থাকক ভালদৰে এয়া দেখিব পাৰিছেনে এনেদৰে ভাজি হোৱাৰ পিছত অলপ দেৰি পিছত আপোনালোকে কাটি থোৱা বন্ধাকবিখিনি এনেদৰে দি দিব এটা কথা আপোনালোকে মন কৰিছেনে মই এতিয়ালৈকে কিন্তু নিমখ ব্যৱহাৰ কৰা নাই কাৰণ বইল কৰোঁতে নিমখ দিছিলোঁ কাৰণে যেতিয়া ভাজি থাকিম যেতিয়া হ'ব তেতিয়াহে মই নিমখ ব্যৱহাৰ কৰিম দেখিব পাৰিছে এতিয়ালৈকে মই নিমখ কিন্তু ব্যৱহাৰ কৰা নাই এই বন্ধাকবি দিয়াৰ পিছত এতিয়া আকৌ অলপ দেৰি সময় লৰাই থাকিম বেছি দেৰি কুক নকৰিব যেতিয়ালৈকে অলপমান ভাজি হ'লে হৈ যাব এতিয়া আপোনালোকে সয়া চচ 2 চামুচ ব্যৱহাৰ কৰিব এনেকুৱা চামুচ এখনে 2 চামুচ সয়া চচ ব্যৱহাৰ কৰিব এই চামুচখনে প্ৰতিটো বস্তু 2 চামুচ ব্যৱহাৰ কৰিব তাতকৈ বেছিও নকৰিব তাতকৈ কমো নকৰিব আৰু এতিয়া মই টমেটো চচ টমেটো কেটচাপ তাৰো 2 চামুচ দি দিম এনেদৰে দেখিব পাৰিছে নহয় আৰু এইটো মই বনোৱা চিলি চচৰ ৰেচিপি লাগে যদি কমেণ্টত জনাব দেই দেখিছেনে এইটো চিলি চচ মই বনাইছোঁ এইখিনি এতিয়া ভালদৰে মিহলাই দিয়ক আৰু ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে অপচনেল হয় আপোনালোকে যদি ভিনেগাৰ ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে নকৰিব পাৰে কিন্তু মই ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ এইটো কাৰণে কাৰণ মই ৰেষ্টুৰেণ্টৰ দৰে মই চাওমিনৰ ৰেচিপি বনাই আছোঁ সেইবাবে এতিয়া ভালদৰে গোটেই আটাইখিনি মিহলাই দিয়ক অলপ 2 মিনিট বা 1 মিনিট সময় ভাজ খাবলৈ দিয়ক যাতে গোটেইখিনি মছলা ভালদৰে মিহলি হৈ যায় এতিয়া বইল কৰি টুকি থোৱা মই চাওমিনখিনি ইয়াত ঢালি দিছোঁ দেখিব পাৰিছেনে এতিয়া ভালদৰে এইখিনি ভালদৰে ভাজিব যাতে মিহলি হৈ যায় গোটেইখিনি চাই থাকক দেই এনেদৰে লাগিছে যে আৰু অলপ কালাৰটো অহা নাই বাবে আৰু অলপ মই সয়া চচ দেখিব পাৰিছে আৰু এই মই বনোৱা জ্বলা চিলি চচ
আৰু এচামুচ মই ব্যৱহাৰ কৰি দিছোঁ কাৰণ আমাৰ ঘৰত জ্বলা বেছিকৈ খাওঁ বাবে আপোনালোকৰ কথা জ্বলা কিমান খায় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আৰু এচামুচ আকৌ মই টমেটো চচ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ভালদৰে আটাইখিনি মিহলাই দিম চাই থাকক এয়া দেখিব পাৰিছেনে এয়া মই যে বনাইছিলোঁ চাওমিনখিনি এয়া আপোনালোকে এতিয়া পৰিৱেশন কৰিব পাৰিব খাবলৈ বহুত সুন্দৰ হয় যদি আপোনালোকে এনেদৰে বনাই খাব যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ যিমান ফ্ৰেণ্ড আছে সকলোকে এই ৰেচিপিটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু যদি আপুনি চেনেলটো প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই বনোৱা চিলি চচৰ ৰেচিপিটো যদি দেখিলেই যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব মই ৰেচিপিটো শ্বেয়াৰ কৰি দিম নিশ্চয় ঠিক আছে ধন্যবাদ